নমস্কাৰ গুৱাহাটী লেখিকা সমাৰোহৰ অন্তৰ্গত পল্লৱী বৰুৱা ন্যাসৰ দ্বাৰা আয়োজিত চেমনীয়াসকলৰ মাজত অনুষ্ঠিত হোৱা থিতাতে লিখা গল্প প্ৰতিযোগিতাৰ আজি পুৰস্কাৰ বিতৰণী সভা আৰু গ্ৰন্থ উন্মোচনী সভাৰ এই সভাৰ মঞ্চত উপবিষ্ট বিশিষ্ট গৰিয়সী মহিলা তথা লেখিকাসকল আৰু সমাগমত উপস্থিত সাহিত্য সেৱী আৰু সাহিত্যপ্ৰেমী ৰাইজ আৰু লগতে এই প্ৰতিযোগিতাত পুৰস্কাৰপ্ৰাপ্ত হোৱা বিজয়ী প্ৰতিযোগীসকল মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু তেওঁলোকৰ অভিভাৱক তথা পিতৃ মাতৃসকল সকলোকে মই হিয়া ভৰা শ্ৰদ্ধা অভিনন্দন শুভেচ্ছা জ্ঞাপন কৰিছোঁ। প্ৰথমতে মই আজি এই পল্লৱী বৰুৱা ন্যাসৰ পল্লৱী বৰুৱাৰ স্বৰ্গগতা আত্মাৰ কাৰণে মই মোৰ ভক্তিপূৰ্ণ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু এই অনুষ্ঠানৰ সফল সামৰণিৰ কাৰণে মই মোৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এই অনুষ্ঠানটো ইমান সুন্দৰকৈ পৰিচালনা কৰাৰ কাৰণে মই ইয়াৰ কৰ্মকৰ্তাসকলক মোৰ অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি দুমাহমানৰ আগতে অনুষ্ঠিত হৈ যোৱা পল্লৱী বৰুৱা ন্যাসৰ দ্বাৰা থিতাতে লিখা চেমনীয়াসকলৰ গল্প প্ৰতিযোগিতাত বিচাৰকৰ বাবে মোক মনোনীতই কৰিছিল নে নিৰ্বাচিতই কৰিছিল নে কি কৰিছিল মই নাজানো, কিন্তু মোৰ ওচৰলৈ এটা প্ৰস্তাৱ আহিছিল বিচাৰকৰ বাবে, বিচাৰকৰ আসন গ্ৰহণ কৰাৰ বাবে। প্ৰথমতে অলপ ইতস্তত বোধ কৰিছিলোঁ, সিমান অভিজ্ঞতা নাছিল, কিন্তু পিছত ভাবি চিন্তি ঠিক কৰিলোঁ, কাৰণ পল্লৱীলৈ মোৰ বহুত মৰম আছিল যে মই কামটো কৰিম আৰু মই কামটো যিমানখিনি পাৰে সততাৰে নিষ্ঠাৰে কৰিবলৈ আগবাঢ়িছিলোঁ। এই প্ৰতিযোগিতাত সৰ্বমুঠ 157জন প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল। ক্লাছ 6ৰ পৰা 6ষ্ঠ শ্ৰেণীৰ পৰা 8ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল আৰু তেওঁলোকক সময় দিয়া হৈছিল 1 ঘণ্টা আৰু তেওঁলোকক গল্পৰ যিটো শীৰ্ষ সেইটো দিয়া হৈছিল শিশু শ্ৰমিক। কৰ্মকৰ্তাসকলে জনোৱা যিখিনি সবিশেষ এইখিনিয়ে মোক জনাইছিল। তাৰ বাহিৰে মই এই গল্প প্ৰতিযোগিতাৰ কথা আৰু মোক বিশেষ একো জনোৱা হোৱা নাছিল আৰু প্ৰত্যেকটো গল্প যিসকল ব্যক্তি এই অনুষ্ঠানৰ লগত জড়িত আছে তেওঁলোকে খালি মোক এটা নাম্বাৰ দিছিলে, এটা নাম্বাৰ 1, 2, 3, 4। তাৰ বাহিৰে মই যিখিনি ইংৰাজী মাধ্যমৰ ল'ৰা ছোৱালী সেইখিনি জানিছিলোঁ যে এওঁলোক ইংলিছ স্কুলৰ পৰা আহিছে, ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ পৰা আহিছে আৰু যিখিনি অসমীয়া লিখিছিলে মই জানিছিলোঁ যে এইখিনি অসমীয়া মাধ্যমৰ ল'ৰা ছোৱালী হ'ব আৰু সেইখিনিয়ে মোৰ ইনফৰ্মেশ্যন। তাৰ বাহিৰে মই এই গল্পৰ হেৰি কাৰো লগত কোন স্কুল ইনভলভ হৈছে, কোনে জইন কৰিছে, কাৰ ল'ৰা ছোৱালী কোনে জইন, মই তাৰ বিষয়ে একো নাজানো। গতিকে খালি মোৰ ওচৰত আছিল এটা নাম্বাৰ। 157জন প্ৰতিযোগী। অলপ অসুবিধা হৈছিলে কাৰণ মই ডেণ্টেল কলেজত কাম কৰোঁ, অকণমান ৰাতিপুৱাৰ পৰা গধূলিলৈকে ব্যস্ত থাকিবলগীয়া হয় আৰু মোক সময় দিছিলে, অৱশ্যে ন্যাসৰ কাম সময় দিয়া হৈছিলে, প্ৰায় 1.5 মাহ সময় দিছিলে মোক বিচাৰ কৰিবৰ কাৰণে। কিন্তু 157জন প্ৰতিযোগী আৰু শিশুসকলৰ তেওঁলোকৰ মনস্তত্ব বুজা, তেওঁলোকে কি প্ৰকাশ কৰিবলৈ বিচাৰিছে সেইটো বুজা মই কৈছোঁৱে মই অনভিজ্ঞ আছিলোঁ, মোৰ সময় লাগিছিলে। গতিকে সেইখিনি কাম কৰিবৰ কাৰণে মই কিছুমান নিজৰ মনতে নিজেই মই কিছুমান নিয়ম জুকিয়াই গৈছিলোঁ। প্ৰথমতে মই ভাবিছিলোঁ যে এই যে 57জন ল'ৰা ছোৱালী এখন এখনকৈ যদি চাই থাকোঁ, আজি মই যিটো চাওঁ, মই আপোনালোকৰ লগত মই মোৰ নিজৰ অভিজ্ঞতা শ্বেয়াৰ কৰিছোঁ, মই ভাবোঁ আপোনালোকে আমনি নাপাব। মই প্ৰথমতে ভাবিছোঁ যে আজি যদি মই চাওঁ 10খন চালোঁ, কালি 15খন চালোঁ, এই যে আমাৰ যিটো পাৰিপাৰ্শ্বিক অৱস্থা বা বিভিন্ন কামত ব্যস্ত থাকোঁ, বিভিন্ন ধৰণৰ পেচেণ্টৰ লগত লাগিব লাগে বা ঘৰুৱা কাম কাজ, এই যে মই যিটো জাজমেণ্ট কৰিম যদি মই একেদিনাখনেই কৰিব নোৱাৰোঁ সেইটো সঠিক নহ'ব। সেইকাৰণে মই প্ৰথমতে অকণমান ভাবিলোঁ যে মই এইটো বাছনি কৰি লওঁ, অলপ বাছনি কৰি পেলাই তেনেকৈ মই সংখ্যাটো কমাই আনি তাৰপিছত মই ভালদৰে চাব লাগিব। গতিকে মই প্ৰথমতে চালোঁ যে যিটো শীৰ্ষ দিয়া হৈছিলে শিশু শ্ৰমিক, কিমানখিনি ল'ৰা ছোৱালীয়ে শিশু শ্ৰমিক এই শব্দটো তেওঁলোকে বুজি পাৰিছে, হৃদয়ংগম কৰিব পাৰিছে আৰু তাৰ ওপৰত তেওঁলোকে কি লিখিছে। প্ৰথমতে সেইটো কৰোঁতে মোৰ বহুত প্ৰতিযোগীৰে শিশু শ্ৰমিক বস্তুটো বুজি পোৱা নাছিলে, তেওঁলোকে সেইটো বস্তু লিখিব পৰা নাই। গতিকে সেই তেনেকুৱাখিনি মই চৰ্ট আউট কৰি বিচাৰি ল'লোঁ। সেইখিনিতে অলপ কমিলে
পিছৰখিনি যেতিয়া মই আকৌ জাজমেণ্ট কৰিব লাগিব আৰু সেইকেইটা কাম মই এদিনত শেষ কৰিছোঁ যাতে মোৰ বায়াছ মানে মোৰ মনৰ কোনো হেৰি নাথাকে গতিকে পিছৰ হেৰিত মই চাইছিলোঁ যে যিখিনি ল'ৰা ছোৱালীয়ে লিখিছে তেওঁলোকৰ গল্প বা তেওঁলোকৰ কাহিনী তেওঁলোকে কি বুজাব ধৰিছে তেওঁলোকৰতো যিহেতু এইটো গল্পৰ প্ৰতিযোগিতা তেওঁলোকক যদি আৰম্ভণিৰ পৰাই সঠিক দিশত নিয়া নহয় তেনেহ'লে সেইটো বস্তু ঠিক এটা হেৰি মানে সফল হৈছে বুলি আমি ভাবিব নোৱাৰিম গতিকে গল্পৰ আকাৰ লৈছে নে নাই গল্প হৈছে নে নাই নে তেওঁলোকে জাষ্ট এটা তেওঁলোকৰ মনৰ ভাৱ প্ৰকাশ কৰিছে নে এটা লিখনি লিখিছে নে এটা কাহিনী লিখিছে নে সঁচাকৈ প্ৰকৃতাৰ্থত এটা গল্প লিখিছে সেইটো হেৰি কৰি পেলাই মই তাৰপিছত সেইখিনি স্ক্ৰুটনি কৰি ল'লোঁ সেইমতে আকৌ ভগাই ল'লোঁ তাৰপিছত মই চাইছিলোঁ যে তেওঁলোকে যে এই যে গল্পটো লিখিছে কিমানৰ মানে ভাষাটোৰ ওপৰত ইংৰাজীয়ে হওক বা অসমীয়া হওক ভাষাটোৰ ওপৰত কিমান তেওঁলোকৰ আয়ত্ত আছে কিমান কমাণ্ড আছে কিমানখিনি জানে তেওঁলোকে তেওঁলোকৰ যিটো মনৰ ভাৱ সেই ভাৱটো প্ৰকাশ কৰিব পাৰিছেনে সেইটো কেটেগৰীত আকৌ মই চিলেক্ট কৰিম তাৰপিছত যিটো গ্ৰামেটিকেল মিষ্টেক যিটো গ্ৰামাৰৰ হেৰি থাকে মানে অসমীয়াতে হওক বা ইংৰাজীতে হওক যে মানে গ্ৰামাৰ তেওঁলোকে ব্যাকৰণ ব্যৱহাৰ কৰিব পাৰিছে নাই বা কেনেধৰণে কৰিছে শব্দৰ মানে কিমান চহকী তেওঁলোকে শব্দৰ গাঁথনিত বা শব্দৰ ভঁৰাল তেওঁলোকৰ কিমান সেই তেনেকৈ কৰি লাষ্টত সেইখিনি শেষত মোৰ বাছনিত 30 গৰাকী উঠিছিলে আৰু সেই 30 গৰাকীৰ পৰা 6জন মই বাছি উলিয়াইছিলোঁ মই সঁচাকৈ কৈছোঁ মই একদম অকপতে মই স্বীকাৰ কৰিছোঁ সেইটো বহুত কষ্টসাধ্য কাম মোৰ কাৰণে মই আগতে কৈছোঁ মোৰ অভিজ্ঞতা একদমেই কম এই বিষয়ত মই নাজানো আৰু মই যদিও লিখক হিচাপে প্ৰতিষ্ঠিত হৈছোঁ এতিয়াও মই সাহিত্যিক হোৱা নাই বুলি মই নিজে হেৰি কৰোঁ কাৰণ মই লিখোঁহে সাহিত্যৰ সাধনা কৰিবলৈ এতিয়ালৈকে সময় পোৱা নাই বা সাহিত্যৰ সাধনা মোৰ দ্বাৰা হৈছে বুলি মই নিজে নাভাবোঁ গতিকে সেই চিলেকশ্যনত যাতে কোনো খুঁত নাথাকে ল'ৰা ছোৱালীসকল যাতে কোনো মানে ডিপ্ৰাইভ নহয় মানে কোনো যাতে সেইটো ক'ব নোৱাৰে যে মোৰ ছোৱালীয়ে ভাল লাগিছিল বা মই ভাল লাগিছিল কিয় মই নাপালোঁ সেই বস্তুটো যাতে নহয় সেইটোৰ কাৰণে মই যথেষ্ট চেষ্টা কৰিছিলোঁ আৰু সেই 30 গৰাকীৰ পৰা মই 6জন বাছি উলিয়াইছিলোঁ আৰু সেই 6জনৰ নাম ইতিমধ্যে ঘোষণা কৰিছে অলপ পিছতে হয়তো বিজয়ীসকলক পুৰস্কাৰ প্ৰদান কৰা হ'ব গতিকে মই বিজয়ীসকলক পুনৰবাৰ তোমালোকক অভিনন্দন জনাইছোঁ আৰু যিসকল প্ৰতিযোগীয়ে পুৰস্কাৰ পোৱা নাই বা যদি কোনোবা উপস্থিত আছে তেওঁলোকো হতাশ হোৱাৰ কোনো প্ৰয়োজন নাই কাৰণ এইটো জাষ্ট আৰম্ভণি এইটো এনেকুৱা ধৰণৰ প্ৰতিযোগিতা আমাৰ সমাজত হৈয়ে থাকে আৰু পল্লৱী বৰুৱা ন্যাসৰ দ্বাৰা এইটো তৃতীয় প্ৰতিযোগিতা হৈ গৈছে আৰু অদূৰ ভৱিষ্যতে আৰু এনেকুৱা প্ৰতিযোগিতা বহুত হ'ব গতিকে মই তোমালোকক সকলোকে মই আহ্বান জনাইছোঁ এনেকুৱা ধৰণৰ প্ৰতিযোগিতাত ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰিবা আৰু তোমালোকৰ এই এনেকুৱা ধৰণৰ প্ৰতিযোগিতা বা এনেকুৱা ধৰণৰ কাম কাজত যদি তোমালোক ব্যস্ত হৈ থাকা তোমালোকৰ মনৰ দিগন্ত বহুত প্ৰসাৰ হ'ব আজিকালি ইলেক্ট্ৰনিক মাধ্যমৰ যি ব্যৱস্থা হৈছে যিটো গেজেট হৈছে টিভি মোবাইল এইবিলাকৰ ক্ষেত্ৰত ল'ৰা ছোৱালীয়ে সাহিত্য সাধনা কৰাটো খুব কম দেখা পাওঁ আমি বহুত সময়ত আমি অগ্ৰজসকলে তেওঁলোকক আমি দুখ দিবই বিচাৰোঁ যে নপঢ়ে মোবাইলটো লৈ ব্যস্ত থাকে কিন্তু আমি তেওঁলোকক সঠিক পথ দেখুৱাব লাগিব বুলি ভাবোঁ আৰু মই নৱপ্ৰজন্মৰ ওচৰত মই বহুত আশাবাদী তেওঁলোকৰ চিন্তাধাৰা তেওঁলোকৰ যিটো ভাৱ যিটো তেওঁলোকৰ ভৱিষ্যতৰ প্ৰতি তেওঁলোকৰ দৃষ্টিভংগী সেইটো মই ভাবোঁ বহুত আগবঢ়া এই নৱপ্ৰজন্মক যদি আমি সঠিক দিশত আগবঢ়াই লৈ যাব পাৰোঁ মই ভাবোঁ তেওঁলোকক অদূৰ ভৱিষ্যতে এখন সুন্দৰ পৃথিৱী আমাক উপহাৰ দিব গতিকে আৰু বিশেষ নকওঁ অলপ পিছতে প্ৰতিযোগীসকলক পুৰস্কাৰ প্ৰদান কৰা হ'ব মই পুনৰবাৰ পল্লৱী বৰুৱা ন্যাসৰ সমূহ কৰ্মকৰ্তাক মই মোৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে লিখিকা সমাৰোহ সমিতিৰ সকলো লোকে মই আন্তৰিক ধন্যবাদ জনাইছোঁ ধন্যবাদ